নিথৰ হৈ পৰি আছে কণমানি অবিনাশৰ মৃতদেহ। হয়, 3টা দিনৰ পূৰ্বে যি ঘটনা সংঘটিত হৈছিল, সমগ্ৰ ৰাজ্য কঁপাই যোৱা যি ঘটনা সংঘটিত হৈছিল, জ্যোতিনগৰত এটি উন্মুক্ত নলাত পৰি অকালতে প্ৰাণ হেৰুৱাইছিলে এটি কণমানি অবিনাশ চৰকাৰ। আৰু অবিনাশ চৰকাৰৰ যি মৃত্যু, সেই মৃত্যু এতিয়া শোকত বিহ্বল কৰি তুলিছে সমগ্ৰ অঞ্চল। জ্যোতিনগৰত এটি উন্মুক্ত নলাত পৰি প্ৰাণ হেৰুৱাইছিল অবিনাশ চৰকাৰ নামৰ এটি 8 বছৰীয়া কণমানি। আৰু অবিনাশৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যতে এতিয়া শোকবিহ্বল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু প্ৰায় তিনিদিনীয়া প্ৰচেষ্টাৰ অন্তত SDRF NDRF বাহিনীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অবিনাশ মৃতদেহ। আৰু অবিনাশ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ভৱানীপুৰৰ যি ৰাজহুৱা শ্মশানত উপস্থিত আছোঁ। আৰু ৰাজহুৱা শ্মশানত এই ধৰণেই অবিনাশৰ শেষকৃত্য সম্পন্ন কৰিবৰ বাবে যো-জা ইতিমধ্যে চলাই থকা হৈছে। আৰু শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ, সমগ্ৰ অঞ্চলবাসী এতিয়া শোকত বিহ্বল হৈ পৰা পৰিলক্ষিত হৈছে। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। আৰু শেহতীয়াকৈ যি আমি তথ্য আপোনালোকক দি আছিলোঁ, সেই তথ্য অনুসৰি আজি পুৱাৰ ভাগত অবিনাশৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল ৰাজগড়ৰ এটি নলাৰ পৰা। ৰাজগড়ৰ নলাৰ পৰা মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে এতিয়া অবিনাশৰ বাসগৃহ শ্যামনগৰ সমীপৰ যি ভৱানীপুৰ ৰাজহুৱা শ্মশান, সেই ৰাজহুৱা শ্মশানত এই ধৰণেই অবিনাশৰ শেষকৃত্য সম্পন্ন কৰিবৰ বাবে যো-জা চলাই থকা হৈছে। আৰু এই ধৰণেই যিসমূহ অঞ্চলবাসী, সেই অঞ্চলবাসী আহিছে অবিনাশক একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। এইখিনিতে এটা কথা ক'ব লাগিব যে যি চৰকাৰৰ যিসমূহ দায়বদ্ধতা, সেই দায়বদ্ধতাহীনতাৰ বাবে আচলতে এই ধৰণে প্ৰাণ হেৰুৱাব লগা হৈছে নেকি একাংশ ভুক্তভোগী, একাংশ মহানগৰবাসীয়ে। এটি কণমানি শিশুৰ প্ৰাণ গৈছে। যোৱাকালি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে অবিনাশৰ পৰিয়ালবৰ্গৰ কাষলৈ আহিছিল, সেই স্থানত উপস্থিত হৈছিল। আৰু সেই স্থানত উপস্থিত হোৱাৰ পাছতে তেওঁলোকক আশ্বাস প্ৰদান কৰিছে। আৰু এই মুহূৰ্তত অবিনাশৰ ককাক আমাৰ সৈতে উপস্থিত আছে। প্ৰথমতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এটা শোকবিহ্বল পৰিৱেশ, কি ক'ব এই সমগ্ৰ ঘটনাৰ আচলতে দায়ী কোন বুলি ক'ব আপুনি? হয়, আজি 4 দিনৰ অন্তত মোৰ নাতি অবিনাশক ৰাজগড়ত পোৱা হ'ল। মই যিখিনি প্ৰশাসনৰ কাম কাজ সম্পূৰ্ণখিনি প্ৰশাসনে কৰিছে, আৰু তাত মই খুব সন্তুষ্ট। আৰু অন্তিম টাইমত এতিয়া আমাৰ শ্যামনগৰ ৰাজহুৱা শ্মশানত আমাৰ নাতি অবিনাশক সৎকামৰ কাৰণে চেষ্টা কৰি আছোঁ। অলপ পিছতে আমি তেওঁৰ চিতাত জুই দিম। আৰু গোটেই অসমবাসীক অনুৰোধ কৰিছোঁ, যিমান মানুহে চকুলো টুকিছে আমাৰ অবিনাশৰ চিৰ আত্মাৰ শান্তিৰ কাৰণে আশীৰ্বাদ কৰিব। গোটেই ৰাইজক যিমান মানুহে কান্দিছে, সেই মানুহবিলাকক তাত মই ক্ষমা প্ৰাৰ্থনা। যোৱাকালি মুখ্যমন্ত্ৰীগৰাকী আহিছিলে, মুখ্যমন্ত্ৰীগৰাকীয়ে কি আশ্বাস প্ৰদান কৰে? যোৱাকালি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিলে ঘটনাস্থলত, তেখেতক কি ক'ব? মুখ্যমন্ত্ৰী ছাৰে আমাক কৈছে প্ৰশাসনৰ দ্বাৰা সম্পূৰ্ণখিনি কৰা হ'ব। ঠিক সেই কথামতে প্ৰশাসনে সম্পূৰ্ণখিনি কাম কৰিছে। এতিয়াও আমাৰ লগত প্ৰশাসনৰ মানুহ আছে আৰু কৰি আছে। মই খুব ভাল পাইছোঁ, মই খুব আনন্দিত হৈছোঁ। এনেকৈ আমাৰ ৰাইজৰ মানুহ বহুত আনন্দিত হৈছে। আৰু মোৰ নাতি অবিনাশক চিৰ আত্মাৰ শান্তিৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব। স্কুলৰ মাষ্টৰ, ছাত্ৰ ছাত্ৰী সকলোৱে কান্দি চকুলো টুকি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। এনেকুৱা বয়সত স্কুলত পঢ়া এটা দুখীয়া ল'ৰা এনেকৈ হঠাৎ মোৰ অন্তৰৰ পৰা গুচি গ'ল। দৰকাৰ হ'লে মই গুচি গ'লে একো নাছিল, কিন্তু মোৰ নাতিটো যোৱাত মই একদম হতভম্ব হৈ পৰিছোঁ। ককাক আৰু নাতি হিচাপে আপোনালোকৰ সম্পৰ্ক কেনেকুৱা আছিলে? অবিনাশৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেকুৱা আছিলে? খুব ভাল সম্পৰ্ক, খুব ভাল। মানে সেই ভালৰ পৰিসীমা বুজাব নোৱাৰি। অবিনাশৰ পিতৃ মাতৃৰ এতিয়া অৱস্থা কেনেকুৱা? স্বাস্থ্যৰ অৱস্থা কেনেকুৱা? স্বাস্থ্য একদমেই বেয়া। এতিয়া চৰকাৰৰ ফালৰ পৰা কিবা আশা কৰিছে নেকি? এইটো এতিয়া মই আশা একো কৰা নাই, কাৰণ হিমন্ত ছাৰ আহিম বুলি কৈছে ঘৰত। তেওঁ আহিলে তেতিয়া
দেখা যাব ছাৰে এই দুখীয়া অবিনাশৰ কাৰণে কি কৰে, কাৰণ ছাৰ খুব ভাল মানুহ আৰু আমাৰ বহুতখিনি সমস্যাও আছে, আমাৰ ৰাইজৰো বহুত সমস্যা আছে। ছাৰে আহিব যেতিয়া আমাৰ ৰাইজৰ মানুহও থাকিব, তেওঁক সম্বৰ্ধনা কৰা হ'ব। তাৰপিছত আমাৰ ৰাস্তা ঘাটৰ সমস্যা। আমি যেতিয়া এই অঞ্চললৈ আহিছোঁ, শ্মশানলৈ আহিছোঁ, যেতিয়া দেখিছোঁ আমি যিটো ৰাস্তাৰে আহিছোঁ, সেই ৰাস্তাটোৰ অৱস্থাটো অতি বিপদজনক ৰাস্তা, এটা পাহাৰীয়া ৰাস্তা। সেই ৰাস্তাটোৰ উন্নতিকৰণৰ বাবে সেইটোৱে মই কৈ আছোঁ, এইটো আমাৰ ৰাইজে সকলোখিনি কথা জনাব। আজি মই একো অনুৰোধ নকৰোঁ, ঘৰত আহিব, মই কৰিম, এনেকৈ আমাৰ ৰাইজে কৰিব এই ৰাস্তাটো পকা কৰিবলৈ। এতিয়া আৰু ইমান নকওঁ, ঘাটো অলপ বেয়া। এতিয়া সৎকাৰটো মই নিজাতে কৰিম ককা হিচাপে। মোক ককা বুলি নামাতে, মোক দাদু বুলি মাতে। নিশ্চিতভাৱে এটা বুজাব নোৱাৰা পৰিৱেশ, এটা শোকবিহ্বল পৰিৱেশে বিৰাজ কৰিছে। ককাকে ইতিমধ্যে জনাইছে যে ককা বুলি সম্বোধন কৰা নাছিল অবিনাশে, দাদু বুলি সম্বোধন কৰিছিল। আৰু দাদুৱে এতিয়া অবিনাশৰ শেষকৃত্য সম্পন্ন কৰিব। এই ধৰণে অবিনাশৰ শেষকৃত্য সম্পন্ন কৰিবৰ বাবে যা যোগাৰ কৰি থকা হৈছে। সতীৰ্থ শ্যামলে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাই আছে আৰু সমগ্ৰ অঞ্চলজুৰি এটা শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে মহানগৰীৰ যিসমূহ নলা নৰ্দমা আছে, সেই নলা নৰ্দমাসমূহৰ উন্মুক্ত অৱস্থাই ইতিমধ্যে এক প্ৰকাৰৰ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। কাৰণ আপোনালোকে যদি চাবলৈ যায়, মহানগৰীৰ যিসমূহ ৰাজপথ আছে, মহানগৰীৰ যিসমূহ নলা নৰ্দমা আছে, অধিকাংশ নলা নৰ্দমাতেই এজাক বৰষুণতে পানী জমা হয়, যাৰ ফলত বিভিন্ন প্ৰান্তত কৃত্ৰিম বানপানীৰ সন্মুখীন হয়। আৰু তাৰেই পৰিপ্ৰেক্ষিতত এটি কণমানি 8 বছৰীয়া এটি কণমানি অবিনাশ চৰকাৰে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। আৰু অবিনাশৰ এই ধৰণেই শেষকৃত্য সম্পন্ন কৰিবলৈ আগবাঢ়িছে গাঁওবাসীয়ে আৰু অবিনাশলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ইতিমধ্যে ককাকে জনাইছে যে ককাকেই অবিনাশৰ শেষকৃত্য সম্পন্ন কৰিব, কাৰণ ককাকৰ সৈতে তেওঁ এটা মধুৰ সম্পৰ্ক আছিল। ককা আৰু নাতিৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ কথা আমি ক'বলৈ নতুনকৈ দুনাই ক'ব নালাগে। ককা আৰু নাতিনীয়েকৰ সম্পৰ্কৰ কথা আমি জানো। আৰু এতিয়া আপোনালোকে আমাৰ কেমেৰা লেন্সত যিসমূহ দৃশ্য আবদ্ধ হৈছে, সেই দৃশ্য দেখাৰ পিছত আপোনাৰো নিশ্চয় চকুলো বিয়পি আহিছে। কাৰণ এই ধৰণে এটি 8 বছৰীয়া কণমানি পখিলা খেদাৰ বয়সত এটি 8 বছৰীয়া কণমানি এই ধৰণেই ইহ সংসাৰৰ পৰা বিদায় মাগিব, ইতিমধ্যে বিদায় মাগিছে। আৰু অবিনাশৰ নশ্বৰ দেহ এতিয়া বিলীন হৈ পৰিব, আৰু অবিনাশৰ নশ্বৰ দেহ ইতিমধ্যে ইয়াত পৰি আছে। আৰু এনেকৈ যো-জা প্ৰস্তুতি চলাই থকা হৈছে। আৰু এই ধৰণে যিসমূহ গাঁওবাসী আছে, গাঁওবাসীসকলে এই ধৰণেই অবিনাশৰ মৃতদেহ সৎকাৰ কৰিবৰ বাবে ওলাই আহিছে। অবিনাশৰ শৱদেহ ইতিমধ্যে ভৱানীপুৰ ৰাজহুৱা শ্মশানত এই ধৰণেই ৰাখিছে বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত যদি আমি স্থানীয় যিসকল মহিলা আছে, সেই মহিলাসকলৰ যদি আমি ভাষ্য আমি ল'বলৈ চেষ্টা কৰোঁ, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। এতিয়া একেবাৰে কণমানি 8 বছৰীয়া এটি কণমানি অকালতে প্ৰাণ হেৰুৱালে। আপোনালোক অঞ্চলবাসী, স্থানীয় অঞ্চলবাসী কি ক'ব? এই যি সমগ্ৰ ঘটনা সংঘটিত হ'ল, কি ক'ব, কাক দোষাৰোপ কৰিব এই ক্ষেত্ৰত? এইটো আৰু কাক দোষাৰোপ কৰিম? ভগৱানে তেওঁৰ চাগে ইমানখিনি আছিলে, কি কৰিম আৰু আমি কান্দি আছোঁ যেতিয়াৰ পৰা শুনিছোঁ। এবাৰ জানো এনেকুৱা নহয়, চৰকাৰো সজাগ হয়, আমাৰ গোটেইখিনি মানুহ সজাগ হয়, চাফ চিকুণ লাগে। আৰু এনেকুৱা জানো দ্বিতীয়বাৰ নহয়, আৰু যিটো গুচি গৈছে আমি সেনেকুৱা নাপাওঁ, দ্বিতীয়বাৰ আহি নাপায়। আমাৰ বৰভাগত ঘৰ আছিলে, বৰভাগত আমাৰ ইমান বানপানী হয়, 4টা ল'ৰা ছোৱালী মই বাচ্চা লৈ পেলাই ইয়াতে পাহাৰত আহিছিলোঁ। সেই পাহাৰত আহি পেলাই যদি এতিয়া বৰ্তমান এনেকুৱা দুৰ্দশা ভুগিব লগা হয়, কাৰণ মোৰ ল'ৰা ছোৱালী বাৰু যেনেকৈ নহওক মোৰ ডাঙৰ হৈ গ'ল, এতিয়া যিটো দেখিছোঁ তেতিয়া মই অনুভৱ কৰিছোঁ। কাৰণ বাপৰে বা, এনেকুৱা যদি পাহাৰত থাকিবলৈ আমি এনেকুৱা অৱস্থা হয়, কি কৰিম কওকচোন? এইটো দুৰ্ভাগ্য, এইটোতো ক'ব লগা ভাষা নাই আৰু কি বুলি বুজাম আপোনালোকক। আপোনালোকৰ এই অঞ্চলটোৰ অৱস্থা অতিকে বেয়া ৰাস্তা। বেয়া, একদমেই বেয়া। আমাৰ এইখিনি ৰাস্তা যদি আমাৰ হেমত আৰু কোনো ওলাব নোৱাৰে, হঠাৎ বাঢ়ি যায়। নিজৰ ঘৰতে পানী সোমায়, ইমান ধুনীয়া মেইন ৰাস্তাত ঘৰ, আমাৰ ঘৰতে পানী সোমায়। আমি নিজকে হেমন্ত বিশ্ব শৰ্মা ছাৰৰ বিষয়ে আমি যিমানখিনি দৌৰিছোঁ, কিন্তু তেখেতৰ ভাল হওক বুলি আমি বহুত দৌৰিছোঁ, কিন্তু তেখেতে আমাৰ কিন্তু চিন্তা কৰা নাই। কিয় কৰা নাই জানেনে? তেখেতে যদি আমাৰ ৰাস্তা বা আমাৰ শ্মশানখন, ৰাজহুৱা শ্মশান বুলি যদি আমাৰখিনি ঠিক কৰি দিলে হয়, আমি বহুত সন্তুষ্ট হ'লোঁ হয়। তেখেতৰ কাৰণে আমি কিন্তু মন প্ৰাণ ঢালি পেলাই আমি বহুত বছৰে দৌৰিছোঁ, কাৰণ আমিও বিজেপিৰ মানুহ। তেখেতৰ কাৰণে আমি বহুত কষ্ট কৰিছোঁ, গম পাইছেনে?
কাৰণ ভাত নাই পানী নাই আমি য'তে মিটিং হয় আমি ত'তে দৌৰি যাওঁ তেখেতে যদি এইখিনি আমাক অকণমান ডেভেলপ কৰি দিলে আমি বহুত সুখী হ'লোঁ হয় আমাৰ ল'ৰা ছোৱালী আমাৰ নাতি নোতাৰ কাৰণে আমাৰ তেওঁ যদি আমাক সুবিধা কৰি দিয়ে আমি বহুত নথৈ সুখী হ'ম নিশ্চিতভাৱে চৰকাৰলৈ এই ধৰণে অনুৰোধ জনাইছে যাতে এনে ঘটনা দুনাই নহওক কাৰণ মহানগৰীৰ যি সমস্যা সেয়া মূল সমস্যা বুলি ক'বলৈ গ'লে আমি কৃত্ৰিম বানপানীৰ সমস্যা বুলিয়ে ক'ব লাগিব যাৰ পৰিপ্ৰেক্ষিতত এটি কণমানি ৮ বছৰীয়া এটি কণমানি অবিনাশ চৰকাৰে প্ৰাণ হেৰুৱালে আৰু অবিনাশ চৰকাৰে প্ৰাণ হেৰুৱাক লৈ এতিয়া শোকত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চলবাসীয়ে যোৱা ৩টা দিন ধৰি অবিনাশক বিচাৰি অবিনাশৰ পিতৃয়ে যিধৰণে নিৰবিচ্ছিন্নভাৱে অবিনাশৰ পিতৃয়ে যিধৰণে অবিনাশক বিচাৰি নলাই বিচাৰি ফুৰিছিল অবিনাশৰ পিতৃক আৰু তাৰ পাছতেই এনেকৈ আজি অবিনাশৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে তেওঁলোকে এই ধৰণে অবিনাশক শেষকৃত্য সম্পন্ন কৰিবলৈ আগবাঢ়িছে শেষকৃত্য সম্পন্ন কৰাৰ আগমুহূৰ্তত এই ধৰণে সকলোৱে প্ৰস্তুতি চলাইছে মই আপোনাৰ পৰা জানিব বিচাৰিম এটি অতিকে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ গ'ল এই অবিনাশ চৰকাৰ নামৰ এটি ৮ বছৰীয়া কণমানি অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল কি ক'ব এটা শোকাকুল পৰিৱেশ এই মুহূৰ্তত ক'বৰ আমাৰতো এতিয়া ভাষাই নাই কি বুলি ক'ম তথাপিও আমি বহুদিনীয়া 4 দিনীয়া অপেক্ষাৰ অন্তত যে আমি তাৰ আজি মৃত শৰীৰটো আমি পালোঁ আমি এনেকৈ শেষকৃত্য ইয়াতে আমি আহি শ্মশানত অবিনাশৰ আত্মীয় নেকি আত্মীয় নহয় মই ওচৰ চুবুৰীয়াৰ লগতে মই প্ৰথম শিক্ষয়িত্ৰী তাৰ হয় আৰু ভাল আছিল খুব ভাল আছিল পঢ়া শুনা বুলি নহয় নৃত্য গীত পঢ়া শুনা অমায়িক স্বভাৱৰ মানে ব্যৱহাৰ খুব ভাল একদম ভাল ল'ৰা এটা আমি আজি হেৰুৱালোঁ সম্পদ এটা হেৰুৱালোঁ আমি শ্যামনগৰবাসীয়ে আজি আমি সকলোৱে আমি একেমুখে ক'ব লাগিব আমি আমাৰ অঞ্চলৰ এতে খুব মানে ভোটাতৰা এটা হেৰালোঁ আৰু আমি আৰু দ্বিতীয়টো অবিনাশ যাতে এনেকৈ কেতিয়াও হেৰাই নাযায় সেইটোৱে আমি প্ৰাৰ্থনা কৰোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন মানে অনুৰোধ জনাওঁ তেওঁলোকে এই ব্যৱস্থাখিনি দৃষ্টিগোচৰ কৰে যেন আৰু দ্বিতীয়টো অবিনাশ যাতে এনেকৈ নোহোৱা হ'ব নালাগে আৰু সেয়ে প্ৰাৰ্থনা নিশ্চিতভাৱে অবিনাশৰ আছিলে প্ৰথমগৰাকী শিক্ষয়িত্ৰী তেখেতে জনাইছে যে অবিনাশ পঢ়া শুনাৰ সমান্তৰালভাৱে নৃত্য গীততো পাৰ্গত আছিল আৰু এটি ভোটাতৰা আছিল বুলি তেওঁ উল্লেখ কৰিছে আৰু দ্বিতীয়টো অবিনাশ যাতে এই ধৰণে নেহেৰুৱাই তাৰ বাবে প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনাইছে এই ধৰণে শ্যামনগৰবাসীয়ে কাৰণ মহানগৰীৰ যিসমূহ কৃত্ৰিম বানপানীৰ সমস্যা উন্মুক্ত নলাৰ সমস্যা প্ৰতিবেদনৰ আৰম্ভণিৰ পৰাই মই আপোনালোকক জনাই আছোঁ যে সেই সমস্যাৰ বাবে এই ধৰণে এটি কণমানি ছাত্ৰই এই ধৰণে প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু এই কণমানি ছাত্ৰ অবিনাশৰ মৃত্যুত এতিয়া শোকত বিহ্বল হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী অবিনাশৰ নশ্বৰ দেহ এতিয়া এই মুহূৰ্তত বিলীন হৈ পৰিব আৰু ইতিমধ্যে শেষকৃত্য সম্পন্ন কৰিবৰ বাবে আগবাঢ়িছে পৰিয়ালবৰ্গ ককাকে ইতিমধ্যে মুখাগ্নি কৰিব বুলি জানিব পৰা গৈছে আৰু আমিও খবৰ.com তৰফৰ পৰা কণমানি অবিনাশলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।